আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 2 নম্বৰ দিন আৰু 2 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা দানা ছটিয়াই দিছিলোঁ পেপাৰতে আৰু দানা দিয়াৰ পিছতে পানী দি দিছোঁ আৰু পানীত এতিয়াও বৰ্তমান ইলেক্ট্ৰলাইট ব্যৱহাৰ কৰিছোঁ। মই ইলেক্ট্ৰলাইট প্ৰথম 2 দিন দিওঁ, 2 দিন ব্যৱহাৰ কৰোঁ প্ৰথম 2 দিন আৰু ইলেক্ট্ৰলাইট আজি ৰাতিও ব্যৱহাৰ কৰিম। আৰু ইলেক্ট্ৰলাইটটো দি থ'লে মুৰ্গীখিনি সুস্থ হৈ থাকে, অকণ এনাৰ্জেটিক হৈ থাকে, যিহেতুকে সিহঁতে চলা ফুৰা কৰিবলৈ অকণমান ভালদৰে শক্তি পায়। আৰু এইবাৰ এটা বস্তু চেষ্টা কৰিম বুলি ভাবিছোঁ যে মুৰ্গীখিনি এণ্টিবায়'টিক ফ্ৰী বনাব পাৰি নেকি। কাৰণ কিয় মুৰ্গীৰ এণ্টিবায়'টিক দি পেলাই যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয় মানুহৰ কাৰণে বিশেষকৈ। সেইকাৰণে ভাবিছোঁ এণ্টিবায়'টিক ফ্ৰী হিচাপে ব্যৱহাৰ কৰিব পাৰি নেকি। বৰ্তমান আবেলিৰ সময়, আবেলি দানা বাচনো লগাই দিছোঁ নতুনকৈ। দানা বাচনত দানা দি দিছোঁ আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত এতিয়াও বৰ্তমান ইলেক্ট্ৰলাইট ব্যৱহাৰ কৰিছোঁ, যিহেতুকে আগৰটো ভিডিঅ'ত কৈছিলোঁৱেই যে মই 2 দিনলৈকে ইলেক্ট্ৰলাইট ব্যৱহাৰ কৰোঁ। আজি ইয়াৰ শেষ ইলেক্ট্ৰলাইট ব্যৱহাৰ কৰিলোঁ মুৰ্গী পোৱালি অহাৰ পিছত। কালি ইয়াৰ পৰা বেলেগ মেডিচিন ব্যৱহাৰ কৰিম যদি প্ৰয়োজন হয়। এতিয়া ভিতৰৰ লাইনটো নাই বাৰু, যোৱাৰ সময় হ'ল, বাহিৰত বতাহো দি আছে আৰু অলপ পিছতে মুৰ্গীখিনি পৰ্দা পেলাই দিম আৰু অলপমান ঢাকি দিম যদি টেম্পাৰেচাৰটো মেইনটেইন নহয়। এতিয়াই বৰ্তমান 38-39 ডিগ্ৰী হৈ আছে ভিতৰত। বাহিৰত আজি যথেষ্ট গৰম হৈ আছিলে, দিনটোৱেই গৰম। সেইকাৰণে ভিতৰতো ব্ৰুডিঙত কাৰেণ্টৰ প্ৰয়োজন হোৱা নাই আৰু কাৰেণ্ট নাইও বাৰু।